ওয়েলকাম টু আসাম ব্লগস অন্য এটা ভিডিঅ'লৈ স্বাগত জনালোঁ গাইজ আজি আমি চিকেন বনাম আমি কামৰ পৰা আহিলোঁ আহি এতিয়া আমি অংকুৰে চিকেন বনাব তাৰপিছত মই ভিডিঅ' কৰিম চাই থাকোঁ জগাল টগাল কৰিলোঁ গোটেইখিনি আৰু এইটো আমাৰ হৈছে কিটচেন কাম কৰা কিটচেনটো এইটো চব টিঙৰ এটা গাইজ আজিতো মাংসৰ কাৰণে আলুটো কাটি দিলোঁ আৰু এইটো আলু তাৰপিছত এইটো চাওক মাংস ইয়াত আমি আনিলোঁ 1.5 কেজি আমি চলি আছোঁ ক'ৰবাত হ'লেও হৈ যাব আৰু 1.5 কেজি আছে ইয়াত আৰু এইটো হৈছে পিঁয়াজ কাটিছোঁ এইটো জলকীয়া তাৰপিছত এইটো হৈছে আপোনাৰ বিলাহী এইটো বিলাহী কাটি দিলোঁ জোগাৰ কৰিলোঁ বাকী ইয়াতে আছে মছলা চছলা কিবা কিবি আছে আৰু ইয়াতে এইবিলাকত বাকী এইটোৱে অংকুৰ কেৰাহীটো পাতি দিয়ক কামত কেৰাহী পাতি দিয়া চুলাত পাতি দিয়া অঁ লগাই দিয়া আৰু একবাৰ ট্ৰাই কৰা নব তোমাৰ দ্বাৰাই হৈছে দে গাইছ কি হয় চুলাই জ্বলাব পৰা নাই জ্বলিছে পাতি দিয়া কেৰাহীটো গৰম হ'ব দিয়া অলপমান কেৰাহী গৰম হৈ গ'ল এতিয়া ইয়াত পৰিব তেল আহি গ'ল তেল গৰম হৈ গ'ল এতিয়া কৰি পিঁয়াজ দিব চাই থাকক ঐ ক'ত মল্লিয়া তই পিঁয়াজ দি আধাতে গুচি গেল দিবা পাৰি দাৱলীয়া কি ক'তবা গেল তেল গৰম হৈ থাকিলে ঐ তই আছি যাই ক'ত মোৰ চিল যাই কিনে তেল গৰম হৈ গৈছে গাই চাক না গাই চাক দিলে সেইটো পিঁয়াজ দিলে চাই থাকক বনাই পাইছিল নে বনাই পাই এই জগতত বনাই আছো না তই খাই চাবি বনাই পাইছিলে কি নাবা মুখত লাগি যাব এনেকে বনাম দেচোন বন এইটো পিঁয়াজ আহিলেতে এইবাৰ এড কৰিব লাগিব জলকীয়া কেঁচা জলকীয়া দি দিলোঁ মাংস ভাজি আছে মিনালে মই আদা ভাজিলোঁ ইও এতিয়া ভাজি আছে পুৰা চক পুৰা বনাইছোঁ দেখিছেনে মাংসটো অলপমান ভাজিলোঁ এতিয়া আপোনাৰ আহিব আলুটো এড কৰি দিওঁ আলুটো এড কৰি দিলোঁ মাংসটো অকণমান ধৰা হ'লতো এতিয়া আলুটো সিজিব লাগিব না সেইখিনি দি দিলোঁ এতিয়া এনেকৈ লৰাই দিম আৰু আলুটো হৈ গ'ল আলু আৰু মাংসটো ভাজা হৈ গ'ল আধা এতিয়া আপোনাৰ ইয়াত দিব আছে বিলাহীটো দি দিব মিনালে আমাৰ পূৰা বনাই আছে ই বিলাহী দি দিলে এতিয়া লাৰি দিব পূৰা ধুনীয়াকৈ লাৰি দিয়া আজি বনাই কৈছে মই বনাই আছিলোঁ মোক পূৰা কৈছে কি বনাইছে তই তাক বনাব দিছোঁ চাওঁ নহয় কিমান ভালকৈ বনাই চাওঁ আজি গাই চাই থাকক আপোনালোকে দেখাই আছোঁ মজাকৈ মাংসটো বনাই আপোনালোক দেখাই আছোঁ মছলা দিবাৰ হৈ গ'ল মছলাটো এড কৰি দিওঁ এইটো দিলোঁ আপোনাৰ মিট মছলা গাইছ মছলা দিয়াৰ পিছত এইটো কালাৰটো চাওকচোন অলপমান সেই হৈ আছে মানে ফ্লাক্সটো জ্বলাই গৈছে সেইকাৰণে বেছি আৰু বগা হান হৈ আছে মানে ফ্লাক্সটোৰ কাৰণে বগা হৈছে হ'লেও কালাৰটো বঢ়িয়া দেখা হৈছে পূৰা ভাজি আছে দেখিছেনে মছলা দি পূৰা ভাজি আছে চাই লওক কালাৰটো চাওক পূৰা দেখিছেনে কি ধুনীয়া চেণ্ট আহিছে গাইছ ধুনীয়া চেণ্ট আহিছে খাব আজি ন পূৰা খোৱাই কথা আৰু মানে আপোনাৰ খাই যে আহিব পানী দি দিলোঁ দেখিছেনে পূৰা পানী দি দিছোঁ এতিয়া মিনালে লৰাই আছে পূৰা ই বনাই আছে আজি চাওঁ নহয় কিমান ভাল মাংস বনাই মোক কৈছে ন কিমান ভাল বনা তই চাই থাকক আপোনালোক দেখাই আছোঁ বাৰু শেষলৈ দেখাই আছোঁ ত' কি ধুনীয়া কালাৰ হৈছে ন আপোনালোকে চাই ক'বচোন কমেণ্ট কৰিব কেনেকুৱা হৈছে এইটো মাংসৰ আঞ্জা আমাৰ উতলি আছে আৰু অকণমান উতলাৰ পিছত হৈ যাব বাৰু ধুনীয়া দিবা হৈ যাব ধুনীয়া দিব পৰা হ'ব আৰু উতলি আছে পৰা মনে থাক শুনছা না কিমান আটা হৈ থাকে ন ইয়াতে এই ভিডিঅ' এটা বনবা খুজিলি মানে ইমান হাল্লা কৰে মানে মাংস বুলি ক'লে পাগলা হৈ যায় বনাই আছোঁ খাবি মাংসই খাবি দিবা পাহৰি গ'লোঁ প্ৰথমতে এতিয়া দি দিলোঁ নিমখটো নিমখ দিবাই পাৰি ভিডিঅ' বনাব ইমানেই আমি আঞ্জা বনাই পাৰোঁ প্ৰথমে ইয়াক বনাব দিছিলোঁ না মাংসটো ই বহি দিলাক পিঁয়াজ চিয়াজ দিলাক মাংসও দিলাক তাৰপিছত ই নিমখটো দিবা পাৰি মানে ই দিয়া নাই তাৰপিছত মই আহি গ'লোঁ বনাবা মই এনেকৈ বনাই মাংসৰ আঞ্জাই হ'ল নিমখ দিব পাৰি গৈছিলোঁ তাৰপিছতে নিমখ চিমখ দিলোঁ এতিয়া আৰু বঢ়িয়া হৈছে কালাৰটো ভাল হৈছে
ইয়াৰ মোবাইলটোত কেমেৰাটো বেছি বগা আন কৰি দিয়ে না সেইকাৰণে বস্তু আঞ্জাখনো বগা বগা হৈ গৈছে কিন্তু কালাৰটো এনে দেখিবলৈ বঢ়িয়া হৈছে মজা খাবলৈ আৰু মজা হ'ব ধনিয়া আছে এই ধনিয়াতে এতিয়া মাংস দি দিম আমি চাওক আঞ্জা কালাৰ দেখিছেনে পুৰা উতলি আছে চাওক চাওক এতিয়া একবাৰ এনে নমু নমু কৰি লাৰি দিওঁ দি আৰু হৈ গ'ল ধুনীয়া আঞ্জা চাওক না বঢ়িয়া হৈছে কিন্তু মানুহ বহুত কাৰণে অলপ জোল কৰিছিলোঁ কিন্তু এনেও চিকেনটো গ্ৰেভি কৰিলেহে বেছি সোৱাদ লাগে দিয়কচোন কিন্তু আৰু এতিয়া জোল কৰি দিলোঁ তথাপিও খাবলৈ বঢ়িয়া হ'ব মাংস হ'ল তৈয়াৰ 2 ঘণ্টাতে বহুত টাইম লাগিলে মানে গাইছ বনাওঁতে টাইম লাগিল আমাৰ ভিডিঅ' কৰি আছে ই গমেই বনাই দিব এই যে মাংস বনাইছিলোঁ মই দেখছি না লৈছি লৈ আচাৰ চাচাৰ লৈছি লৈ আৰু হেৰি কৰি আছোঁ ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব লাইকখিনি কৰি দিব আৰু ভিডিঅ'টো ভাল পালে কমেণ্টত নিশ্চয় জনাব আৰু এনেকুৱা আমি নতুন নতুন ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম দিয়ক বাই বাই বাই